নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই নাৰিকলৰ লস্কৰা বনাব লৈছো আমি ভিডিওটো আপোনালোকৰ লগতো শেয়াৰ কৰো সকলোৱে বাৰু নাৰিকলৰ লস্কৰা বনাবলৈ জানে কিন্তু মইনো কেনেকৈ বনাও তাকে আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো মই প্ৰথমতে নাৰিকলখিনি পিছি লওঁ মিক্সিতে মই পিছিম আপোনালোকে যদি আপোনালোকৰ কাৰোবাৰ যদি মিক্সি মেচিন নাই তেতিয়াহলে আপোনালোকে ৰুকনিটো ৰুকি ল'ব পাৰিব মই নাৰিকলখিনি সৰু সৰুকৈ কাটি লৈছো আৰু কলা বাকলিখিনি এৰাই পেলাইছো দেখিছেনে কলা বাকলিখিনি থাকিলে কলা হ'ব নাৰিকলৰ লস্কৰা কিটা সেইকাৰণে বাকলিটো দিব নালাগে এতিয়া মই মিক্সি জাৰত দি লৈছো আৰু এতিয়া পিছি লওঁ এতিয়া মই পিছি লওঁ তৎক্ষণাত হৈ যায় আৰু সৰু সৰুকৈ কাটি ল'লে মিক্সি মেচিনটোৱে কষ্ট নাপায় যিহেতু নাৰিকলখিনি টান হয় এতিয়া মই এখিনি বাটি এটাই বা গ্লাস কিবা এটাই জুখি লম এয়া বাটি নাৰিকল ৰুকিলো নাৰিকল এই বাটি এই তিনি বাটি লৈছো এতিয়া এয়া একেটা বাটি জুখাৰে মই এতিয়া চেনি দিছো ইয়াতে বাটি আৰু আধাতকৈ অলপ কম দিছো এনে 1.5 বাটিয়ে দিব লাগে কিন্তু আমি মিঠাটো ইমান বেছি নাখাও সেইকাৰণে কমাই দিছো আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দি ল'ব নিকৈ ধুনিয়াকৈ মুহাই থাকে মই অলপ সময় মুহাই ল'ব নিকৈ যেতিয়া পানী পানী হৈ যাব যে চেনিখিনি গলি যাব তেতিয়া হল বুলি গম পাব আৰু একদম মুহাই ল'ব এই সব পানী ওলাই গৈছে এতিয়া মই ইয়াতে অকণমান গাখীৰ দি দিম এই আধা কাপ গাখীৰ লৈছো গাখীৰ দি আকৌ সানি দিওঁ গাখীৰ দিলে সোৱাদো বাঢ়ে আৰু ধুনীয়া বগা হয় মিহি হ'ব আকৌ মিহি হ'ব কাৰণে মই এইখিনি আকৌ মিক্সিত দি দিম মিক্সি মেচিনত আকৌ এবাৰ মাৰি দিম গোটেইখিনি ইয়া হৈ গ'ল এতিয়া মই মিক্সি মেচিনত দি দিওঁ এইখিনি নাৰিকল লস্কৰা বনাবলৈ হ'লে সফা বগা কেৰাহীখন ল'ব লাগে নহ'লে কেৰাহীখনৰ পৰা ৰং লাই লাগি যাব এটো মই ৰাতিপুৱা আজি মানে বনোৱাৰ আগতে ভিনেগাৰ নেমু নিমখ এনেকৈ দি খুব উতলাই লৈছো এতিয়া মই এইখিনি মিক্সিত দি লওঁ হৈ গ'ল সব আৰু কি ধুনীয়া মিহি আছে আৰু ধুনীয়াকৈ জিলিকিছে দেখিছেনে জিলিকনি এটা উঠিছে এইখিনিতে উলিয়াই লওঁ মই যিখন কেৰাহীত বনাম সেই কেৰাহীখনতে একেবাৰে উলিয়াই লৈছোঁ আৰু কেৰাহীখন গৰম আগতে পাতি ল'ব নালাগে আগতীয়াকৈ কেৰাহীখন গৰম হৈ গ'লে তাৰপিছত যদি আপোনালোকে নাৰিকলখিনি দি দিয়ে তেতিয়াহ'লে নাৰিকলখিনি লগে লগে কালাৰ আহি যাব লাগি ধৰিব সেইকাৰণে গেছটো জ্বলোৱাৰ আগতে নাৰিকলখিনি কেৰাহীটোত মিলাই ল'ব লাগে ধুনীয়াকৈ নাৰিকল চেনি নাৰিকলৰ লাডুকেইটা বনাব লৈছোঁ এতিয়া নাৰিকলখিনি ভাজিব লৈছোঁ একেবাৰে মই গেছৰ ফ্লেমটো চিমত লৈছোঁ প্ৰায় 35-40 মিনিটমান লাগি যাব আৰু এনেকৈ কন্টিনিউ লৰাই থাকিব লাগিব চেনি গলিছে পানী ওলাই গৈছে আৰু এনেকৈ সাইডত লগাইবিলাক ধুনীয়াকৈ চপাই আনিব লাগিব গেছৰ ফ্লেমটো একেবাৰে চিমত লৈছোঁ চব কাৰণে অকণমান টাইম লাগিব এতিয়া শুকাইছে আৰু আঠা আঠা হৈছে আৰু বেছি সময় নালাগে এনেকৈ চেক কৰি চাব এয়া চব কেৰাহীৰ পৰা এৰি আহিছে কেনে হৈছেগৈ আৰু এনেকৈ কেৰাহীৰ পৰা এৰি আহিব ধুনীয়াকৈ
আৰু অলপো ৰঙা পৰা নাই চোন অলপ টাইম লৈ বনাব লাগে সময় মানে হাতৰ সময় লৈ খৰধৰকে কৰা কাম নহয় এয়া এনেকৈ কেৰাহী পাই এৰিলে গম পাব আপোনালোকক হৈছে বুলি মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিছোঁ জোখত থ'লে আপোনালোকৰ যিমান লাহে লাহে বনাই থাকিলেও লাডুকেইটা ধুনীয়াকৈ লাডু বনিব শুকাই নাযায় এতিয়া লাডুকেইটা বনাম মই বহুত বেছিকৈ মুঠি মাৰিব নালাগে অলপ মাৰি দুইটা এনেকৈ কি ধুনীয়া হৈ গৈছে কিমান ধুনীয়া বগা হৈছে চব যাতে ঠাণ্ডা হৈ নাযায় সেইকাৰণে হেঁচি হেঁচি থৈ দিছোঁ মই পটাপট বনাই দিব লাগিব মই বনাই লওঁ তাৰপিছত লগ পাই আছোঁ এয়া চব মোৰ বনাই হৈছেগৈ আৰু একদম লাষ্টলৈকে দেখিছেনে কি ধুনীয়া হৈ আছে এয়া চব মই বনাই শেষ হৈ গ'ল দেখিছেনে কিমান ধুনীয়া হৈছে এয়া চব চুচি বাচি বনাই দিলোঁ একদম লাষ্টলৈকে ধুনীয়া হৈ আছে বনাবলৈ অলপো কষ্ট হোৱা নাই অকণো এইটো লাষ্টটো অকণমান হৈছে এইটো লাষ্টটো ইউটিউব বেটা আহি কি ধেমালি কৰি আছে এয়া চব কি ধুনীয়া বোকা বোকা নাখাবা খাব লৈছে এয়া চব গোটেইখিনি বনাই